তো আমি ফাইনেলি শিৱসাগৰ পাই গ'লোহি। শিৱসাগৰত আহি পেলাই এতিয়া আমি পাণবেচা গাঁৱলৈ যাম। আমাৰ ইয়াতে আমাৰ গাঁৱৰে ল'ৰা সাগৰে ক'লে তাতে যাবৰ কাৰণে, কাৰণ আমাৰ অলৰেডি আহি পোৱা মানে বহুত দেৰি হৈ গ'ল। ইমানবিলাক ভেজাল, ইটোৰ পিছত সিটো হওঁতে আহি পোৱা আমাৰ দেৰি হৈ গ'ল। গতিকে এতিয়া আমি চিধা যাম পাণবেচালৈ যাম। ইয়াৰ পৰা 16 কিলোমিটাৰমান দূৰ হ'ব। চ' আমি তালৈ 16 নহয় 6 কিলোমিটাৰমান দূৰ হ'ব। চ' আমি এতিয়া তালৈ গৈ আছোঁ। গাড়ী আহি আছে পিছে আমি এতিয়া গৈ আছোঁ পাণবেচা গাঁও। মানে তাতে কৈছে যে নাওলৈ যাব লাগিব, সেইকাৰণে আমি এতিয়া নাওলৈ যাম। আমি তাৰে দুজন মানুহক লগ পালোঁ, তেওঁলোকক আমি লৈ আহিছোঁ লগত। এতিয়া আমি নাওলৈ গৈ আছোঁ। গাইজ, ইয়াত অৱস্থা বহুত বেয়া, একদম চাৰিওফালে পানী আৰু পানী মানে শুকুৱাই নাই, একদম পূৰা পানী এইফালে চবফালে যেনিয়ে চাই একদম তেনিয়ে কেৱল পানী আৰু পানী। একদম মানুহবিলাকৰ অৱস্থা বহুত বেয়া, এনেকুৱা দুৰ্গোন্ধ মানে বস্তুবিলাক গেলিছে ন এতিয়া, সেইকাৰণে গোন্ধটো মানে বহুত বেয়াকৈ আহিছে, মানে একদম মানে সহ্য কৰিব পৰা নাই। মানে আমি এতিয়া অলপ পিছত মাস্ক লগাব লাগিব। হৈ যাব আপোনাৰ নাতিটো আমাৰ ইয়াৰ প্ৰায় ৰিলিফ দিয়া শেষেই হ'ল। আমি এতিয়া দিছিলোঁ আপোনাৰ পাণবেচা বেটেনা লিকচন চুকত। আমাক এই ৰিলিফ দি থকা দেখি এই বৌহঁতে অলপ চাহ আমাক খোৱালে। মানে কালি ৰাতিপুৱা মানে আমি এইটো শুব পৰাই নাই ভালকৈ, গোটেই ৰাতিটো জাৰ্ণি কৰি এতিয়া কেইটা বাজিলে? 4টামান বাজিল ন? এতিয়া 4টা বাজিলে। 4টা বজালৈকে গোটেই ৰাতিটো জাৰ্ণি কৰি এতিয়া 4টা বজালৈকে আমি ভালকৈ শুব পৰা নাই। মই নহয়, কোনো শুব পৰা নাই, ইয়াতে কোনো খোৱা নাই। চাহ একাপ খাই লৈছোঁ। তাৰপিছত এতিয়া আৰু যিখিনি আছে, বেছি বস্তু নাই আৰু অলপ বস্তু আছে। ত' এইখিনি বস্তু দি পেলাই আমি ঘৰমুৱা হ'ম। এতিয়া ঘৰো যে পামগৈ আমি কাইলৈহে পামগৈ, আজিতো ঘৰ পৰা আশা নাই, আজি নাপামগৈ চাগে। পালেও সেই ৰাতিপুৱা 3টা 3:30 মানতহে পামগৈ আৰু তাতকৈ আগত ঘৰ পোৱা আশা নাই। চাই থাকিব ভিডিঅ'টো, চাগে ভাল পাইছে। যদি ভাল পাইছে মোৰ ফেচবুকৰ পেজটো আপোনালোকে ফ'ল' কৰি দিব। বাকী যিখিনি যাওঁ সেইখিনি জাৰ্ণি যাব। তো আমাৰ যি ৰিলিফ কাৰ্যসূচী আছিলে একদম পূৰা খতম। পাণবচা বেটেনাত আমাৰ পূৰা খতম হৈ গ'ল। এতিয়া আমি সেই যোৱাকালিৰ পৰা 2টা বজাৰ পৰা আজি এতিয়া 4টা বাজি গ'ল ন? 4টা বাজি গ'ল ন? যোৱাকালি 2টা বজাতে অহা ৰাতি, আৰু এতিয়া 4টা বাজি গ'ল। এতিয়ালৈকে আমি কোনো খোৱাই নাই। মানে যোৱাকালি বৰষুণ, তাৰপিছত ঢেৰ মানে অজুহাত, তাৰপিছতো যে আমি আহি পেলাই এইখিনি কৰিব পাৰিলোঁ, সেইখিনি হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে। আৰু এতিয়া আমাক ইয়াতে এঘৰ মানুহত মানে পায়স বনাইছে যে, তেওঁলোকে খাবলৈ মানে আমাক ক'লে। চ' আমি তাতে বহিছোঁ ইয়াতে চবেই, এইকেইটাই তাত আছে। আৰু এই বৌয়ে ঠাণ্ডা পানী আনি দিলে আমাক, ফ্ৰিজৰ পানী আনি দিলে। চ' এতিয়া আমি খাই বৈ আকৌ এতিয়া গোটেই ৰাতিটো যাত্ৰা কৰি একদম কাইলৈ হয়তো ৰাতিপুৱা পামগৈ, নহ'লে আমি পামগৈ 3টা বা আমি কেইটামানত পামগৈ? 3টা বা 2:30 পাই যামগৈ ন ঘৰ ৰাতি? আগতে পাম। হয়, মেক্স আমি ধৰি লওক 1:30 মান ধৰিলোঁ। ইমান 1:30 বজাত আজি ঘৰ পাই যামগৈ। গতিকে আপোনালোকে চালে ভিডিঅ'টো কেনেকুৱা পালে ক'ব, জনাব। আৰু মোৰ ফেচবুক পেজটোত আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু বাকী এতিয়া মই আপোনালোকক দেখাওঁ, বস্তু নাই আৰু কাপোৰ অলপ আছিলে, কাপোৰ কানি মাইকী মানুহ আমি যিমানখিনি কাপোৰ আনিছিলোঁ হৈ গ'ল। এই বাচ্ছা পোৱালি অলপ কাপোৰ আছিলে, পানী আমি থৈ দিছোঁ নিজৰ কাৰণে, কাৰণ আমাক লাগিব, কাৰণ আমাৰ মানুহ বহুত আছেতো। আৰু আমি গোটেই ৰাতিটো মানে জাৰ্ণি কৰি পেলাই যাব লাগিব। মানে চাওক, এতিয়া 1:30 বা 2টাও বাজিব পাৰে বা 1:30টাও বাজিব পাৰে, এইটো সঠিককৈ ক'ব নোৱাৰোঁ। চ' যিহেতুকে ইমান দূৰ যাব লাগিব, সেইকাৰণে মানে পানী আমি আমাৰ নিজৰ কাৰণে থৈ দিছোঁ। বাকী যিমানখিনি আছিলে আমি চব বিলাই দিলোঁ পানী চানী। এতিয়া এয়া আমাক খিচিৰি দিছে, খিচিৰিহে আহি আছে। তাৰপিছত খিচিৰি নহয়, পায়স দিছে খাবৰ কাৰণে। এই মাইনাই পায়স দিছে। আৰু আমাৰ দলটো আপোনালোকক দেখাই দিছোঁ, এইটো গোটেইটো। আৰু আমাৰ আজি এই গোটেই যাত্ৰাটোত চবতছে কষ্ট হোৱা মানুহ দুজন মই আপোনালোক দেখাই দিছোঁ। প্ৰথমজন হৈছে এইজন, হৈছে লগন, আৰু দ্বিতীয়জন হৈছে আমাৰ দাদা, যিয়ে মানে আমিতো অকণমান হ'লেও টোপনি মাৰিছোঁ, তেওঁলোকে এচিড টোপনি নামাৰাকৈ এতিয়ালৈকে তেওঁলোকে গাড়ী চলাই আছে। ত' অশেষ ধন্যবাদ দুইজনকে আমাক এইখিনি ইয়ালৈকে
লৈ অনাৰ কাৰণে বহুত বহুত ধন্যবাদ। দুইজনকে আমি প্ৰথম ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোক যদি নহ'ল হয় তেতিয়াহ'লে আমি হয়তো আজি এইখিনি আহিব নোৱাৰিলোঁ, কাৰণ আমি কোনো গাড়ী চলাব নাজানো। তো তেওঁলোক হোৱাৰ কাৰণেহে আজি আমি ইমান দূৰৰ পৰা ইয়ালৈকে আহিবলৈ পাৰিছোঁ। আৰু এতিয়াও তেওঁলোকে গোটেই ৰাতিটো আকৌ চলাই যাব চ' বিগ চেলুট টু দেম। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ, যিসকলে আমাক সহায় কৰিলে। আমি সহায় কৰাক, আপোনালোকে সহায় নকৰা হ'লে আমি ইয়ালৈকে আহিব নোৱাৰোঁ। আপোনালোকে সহায় কৰাৰ কাৰণে আমি ইয়ালৈকে আগুৱাই আহিব পাৰিছোঁ। চ' একে শেষত এটাই ক'ম, পেজটো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব।